अमानि बेराम आफ्रिकान सुइन फेभारजों बिटिआर ओनसोलावबो गोबां जायोसै जायनि जाहोनाव आथिखालाव आसामनिफ्राय बिगोमाफोरा लाख लाख रांनि खहा जानो गोनां जागासिनो दं। बेखौनो नोजोर होनानै कुसुगाव खोन्दोआव थानाय एनिमेल हासबेन्डारि लोगोसे भेटेरिनारि डिपार्टमेन्टनि बानजायनायाव दिनै कुमतला गामियाव आथिखालाव जाबाय थानाय गिथावना अमानि भाइरास जेरै आफ्रिकान सुइन फेभार बायदि बेरामनिफ्राय गामि ओनसोलाव सरासनस्रा सुबुंफ्रा अमा फिसिनानै जाग्राफोरखौ नोजोर होनानै सांग्रांथि हाबाफारिनि गेजेरजों अमाफोरखौ बेरामनिफ्राय संरैखा होनो थाखाय वैक्सीनेशनबो होनाय जायो। बे हाबाफारियावनो गाहायै डॉक्टर फलब बरा लोगोसे डॉक्टर नवनीता ताकुरिया बिथांमोननि मोनसे हानजा आरो कुसुगाव एनिमेल हासबेन्डारि भेटेरिनारि डिपार्टमेन्टनि गासै मावसुमा हानजानि नुजाथिनायाव बे हाबाफारिया जानानै थाङो। अमा फार्म आरो गामियारि ओनसोलफोराव अमा फिसिनायनि सायाव माबोरै सांग्रांथि होदों फै जों जोंनि खौरांगिरि सनिप नार्जारिनि हेफाजाबजों मिन्थिना लानि। नाम डॉक्टर फलब बरा मैं बीभीओ कुसुगाव भेटेरिनारी स्टेट भेटेरिनारी डिस्पेंसरी एटू आमी আজি এটা वैक्सीनेशन कम एवारनेस कैम्पेन এটা পাতিছো কুমতলা ভিলেজত এটু কুসুগাঁও ব্লকৰ আন্ডাৰত আহে এটু আমি স্টেট ভেটেৰিনাৰী কুসুগাঁও স্টেট ভেটেৰিনাৰী লগত জড়িত হৈ পেলাই তাৰপিছত আমাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ আমাৰ পশু চকী আছে আমাৰ নিজৰ ষ্টাফ আছে আমাৰ 4th গ্ৰেড আমাৰ ভিএফএ আছে আমাৰ পিক বন্ধু আমি একেলগে সব আহি পেলাই আমি একেলগে এটা কেম্পেইন কৰিছো। আমি মানে বেসিক্যালি আমি মানে CSF আৰু ক্লাসিক্যাল সোয়াইন ফিভার যেটো কয় হেতু যেটো মানে বেমাৰটো আগৰ পৰা চলি আহা আছে অলপ দিন হৈ গল হেতু কাৰণে মানে আমি এটা ভ্যাকচিনটো কৰিছো। লগতে আমি মানে আফ্ৰিকান সোয়াইন ফিভাৰৰ যেটো মানে এৱাৰনেস আফ্ৰিকান সোয়াইন ফিভাৰৰ এতিয়ালৈকে মানে ভ্যাকচিন আৰু ট্ৰিটমেন্ট ওলোৱা নাই মেডিসিন একো নাই হেতু কাৰণে আমি মানে তাত সজাগতাটো কিন্তু সবতকৈ প্ৰথম কথা মানে ফাৰ্মাৰ কিজনে বা আমাৰ যোনে মানে পিক ৰাখে আমাৰ গাহৰি পোহা মানুহকিজনে মানে সজাগতাটো ইম্পৰ্টেণ্ট হয় মানে কি মানে হেঁতি মানে বেমাৰটো কি কেতিয়া বেমাৰ হয় সেইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। মানে আমাৰ যেনেকৈ 3টা মানে গাহৰি বেসিক্যালি মেইনলি 3টা বেমাৰ আছে যেনেকৈ ক্লাসিক্যাল সোয়াইন ফিভাৰ হওক আফ্ৰিকান সোয়াইন ফিভাৰ হওক আৰু এটা হ'ল সোয়াইন ফ্লু। এই 3টাৰ মাজত বেলেগ বেলেগ ডিফাৰেন্স আছে যেনেকৈ আফ্ৰিকান সোয়াইন ফিভাৰটো হ'ল প্ৰথম আফ্ৰিকাত হৈছিলে কাৰণে হেতু আফ্ৰিকান সোয়াইন ফিভাৰ বুলি কোৱা যায়। হেতু মানে এতিয়ালৈকে মানে ভ্যাকচিন ওলোৱা নাই হেতু হলে মানে ফটককে মৰি যায় গাহৰি হেতু কাৰণে মানে আমাৰ পশু ফাৰ্মাৰ কিজনে মানে ডক্টৰক ক'বলৈকে মানে টাইমে নাপায়। এতিয়া মানে কিছুমান মানে তাৰ লক্ষণ আছে যিবিলাক আমি এহঁতক কৈছো যেনেকৈ ৰঙা গাত ৰঙা ৰঙা হৈ যায় তাৰপিছত ভৰি পিছফালৰ ভৰিকেইটাত বেছিকেলি আপোনাৰ ৰঙা দেখিব যোৱা পায় মানে দেখা যোৱা হয় আৰু মৰা 24 ঘণ্টা আগত নীলা পৰি যায় গাটো। তাৰপিছত হেৰি কৈছিলে তাৰপিছত মুখৰ পৰা মানে অলপ পানী ওলোৱা হয় চকুৰ পৰা অলপ পানী ওলোৱা হয় চলিব নোৱাৰা হয় খাব নোৱাৰা হয় এইবিলাক মানে লক্ষণ দেখিলে মানুহবিলাকে ফটককে মানে ডিসপেন্সাৰী ডক্টৰ যোন ইনচাৰ্জত আছে তেখেতক জনালে হয় বা ওচৰ পাজৰ কাবাক যদি মানে যাৰ ভাল মানে চিনাকি আছে ডক্টৰৰ লগত যদি ডক্টৰৰ যদি নম্বৰ নাই তেতিয়া মানে ফটককে জনাই দিয়াটো আমি এইবিলাকে এৱাৰনেছৰ থ্ৰু দি আমি ক'ব বিচাৰিছো। আৰু যেনেকৈ মানে চাফ চিকুণকৈ ৰাখিব লাগে বেলেগটোতো এতিয়া গাঁও এলেকাত বেলেগকে আমি মানে সব ফেচিলিটি নাথাকে আমাৰ মানুহবোৰ হাতত কিন্তু চাফ চিকুণকৈ ৰাখিব পৰা হেতু যায় মানে হেতু পাৰে সেইবিলাকে আমি শিকাইছো কেনেকৈ মানে ওচৰ পাজৰখিনি চাফা কৰি ৰাখিব লাগে কেনেকৈ মানে যেনেকৈ খাদ্য সামগ্ৰী কেনেকৈ দিব লাগে সেইবিলাকে আমি শিকাইছো। আৰু আমি এতিয়া বৰ্তমান যেনেকৈ আমাৰ ষ্টেট ভেটেৰিনাৰী ডিস্পেন্সাৰী ভিঅ'জনে ক'লে বাইদেউজনে ক'লে যে আমি অলৰেডি আমি লাম্পি স্কিন ডিজিজৰ যেটো মানে ভাইৰেল ডিজিজ হয় কৈছিলে কেটেলৰ গৰুবিলাকৰ কাৰণে হেতু আমি অলৰেডি 1500 আমি কমপ্লিট কৰিছো তাতকৈ বেছি হৈছে আমাৰ হেতু আমি হেৰি কৰা নাই কিন্তু মানে 1500 আমি এতিয়ালৈকে বৰ্তমান আমি ৰিপৰ্ট দিয়া হৈছে। আৰু ক্লাসিক্যাল সোয়াইন ফিভাৰৰ কাৰণে আমি যেটো ভ্যাকচিন মাৰি আছো হেতু প্ৰায় আমাৰ কুসুগাঁও ব্লকত গোটেই ব্লকত হেতু আমাৰ প্ৰায় 400 মানে 400টা আমি কমপ্লিট কৰিছো এতিয়ালৈকে সবে মিলি আমিয়ে নহয় আমাৰ কুসুগাঁও ব্লকৰ বহুত কিজন আছে আমাৰ আৰু 8জন 9জন মান আমাৰ ডক্টৰ আছে গোটেই সাব ডিভিজন গোসাইগাঁও আমি এটু কাম আমাৰ ডক্টৰ
আমাৰ SDBO ছাৰ আছে ডক্টৰ মুনীন্দ্ৰনাথ তালুকদাৰ, তেখেতৰ আমি সেই আণ্ডাৰতে কৰিছোঁ, নিৰ্দেশৰ আণ্ডাৰতে কৰিছোঁ বস্তুবিলাক। তাৰপিছত আমাৰ চবেই মিলি পেলাই আমি নিজৰ নিজৰ কামবিলাক কৰিছোঁ আৰু আমাৰ মানে মানুহবিলাকো ইয়াত বহুত ছাপোৰ্ট দিছে আমাক। আমি যিবিলাক মানে আমি সিহঁতক বুজাইছোঁ, বুজি পাইছে বস্তুবিলাক। আৰু বৰ্তমান আমি কামনা কৰোঁ যে মানে অহা টাইমতো ফিউচাৰতো যাতে আমি এনেকৈ ছাপোৰ্ট কৰোঁ আৰু কাম কৰি আমি এনেকৈ যাব পাৰোঁ, তাতে আমি ভাবোঁ। সেইখিনিতে নমস্কাৰ। आं PFA भेटेनारि फिल्ड एसिस्टेन्ट कसुगाव स्टेट एन्ड ब्लक भेटेनारि डिस्पेन्सारि। दिनै जोंनि PFA अफिसनिफ्राय माने जोंनि भेटेनारि अफिसनिफ्राय जोंनि स्टाफआ कुमतला भिलेजाव थारमाने आफ्रिकान स्वाइन फिभारनि मोनसे एवारनेस खालामनाय जादों, जाहाथे जों बे बेमारनिफ्राय संरैखा मोननो हायो बा प्रिभेन्सन खालामनो हायो। बेनि थाखाय जोङो दिनै मोनसे प्रग्राम लानाय जादों। लोगोसेनो जों क्लासिकेल स्वाइन फिभारनि थाखायबो भेक्सिन होगासिनो आरो बेवहाय अलरेडि होनाय जाबाय भेक्सिना। सारमोना बुंलांखाबायानो, बेखिनिखौनो आं बुंबाय आरो माने गोजोन्थों। नमस्कार, मैं डॉक्टर नवनीता ठाकुरिया, भेटेनारि अफिसार स्टेट भेटेनारि डिस्पेन्सारि कसुगाव। আজি আমি এই কুমতলা ভিলেজখনত মানে বেচিকেলি আমি ক্লাছিকেল स्वाइन ফিভাৰৰ কাৰণে ভেকচিনেশ্যন প্ৰগ্ৰাম এটা ৰাখিছোঁ, লগতে মানে আফ্ৰিকান स्वाइन ফিভাৰৰ সজাগতা সভা এটা ৰাখিছোঁ, মানে ৰুৰেল মানুহখিনিৰ মাজত মানে যাতে সজাগ কৰিব পাৰোঁ এই বেমাৰটোৰ বিষয়ে, যিহেতু এই বেমাৰটো নতুন হয় আৰু বহুত মানে গাহৰি অলৰেডি মৰিছে এই বেমাৰটোৰ কাৰণে। তো অলপমান এৱাৰনেছ প্ৰগ্ৰেম এটা ৰাখিছোঁ এই বিষয়টো লৈ পেলাই। আমাৰ অকল ষ্টেট ভেটেনাৰি ডিস্পেন্সাৰী বুলি নহয়, ব্লক ভেটেনাৰি ডিস্পেন্সাৰীৰ BVO আছে আৰু গোটেই ষ্টাফখিনি আছে, লগতে আৰু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পশুচকী 3 গৰাকী আছে। আমি সকলোৱে মিলি একেলগে প্ৰগ্ৰেমটো ৰাখিছোঁ যাতে মানুহখিনিৰ মাজত সজাগ কৰিব পাৰোঁ বেমাৰটোৰ বিষয়ে, লগতে ভেকচিনেশ্যনখিনি কৰিব পাৰোঁ। আৰু এতিয়ালৈকে ইতিমধ্যে আমি গাহৰি ফাৰ্ম বিভিন্ন জেগাত গৈ মানে চেনিটাইজ কৰিছোঁ যাতে আফ্ৰিকান स्वाइन ফিভাৰ প্ৰিভেণ্ট কৰিব পাৰোঁ, আৰু এতিয়াও কৰি আছোঁ। তাৰোপৰি গাহৰিৰ উপৰিও আমি এতিয়ালৈকে গৰুৰ ক্ষেত্ৰত যিটো লাম্পি স্কিন ডিজিজ আহিছে, সেই ডিজিজটোৰ কাৰণে এৰাউণ্ড 1500 ভেকচিনেশ্যন এতিয়ালৈকে কৰিছোঁ, প্ৰি ফ্লাড ভেকচিনেশ্যন, আৰু বৰ্তমান কৰি আছোঁ আৰু আগলৈও কৰি থাকিম। এইখিনি মোক ক'বলগীয়া আছে। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।